খবৰ আশা কৰো খবৰ নিশ্চয় সকলোৰে ভাল আমাৰো ভালে বাৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আজি বহুত দিনৰ মূৰত এটা ৰেচিপি ভিডিঅ' লৈ আহিছো সকলোৱে জানে বাৰু কিন্তু মইনো কেনেদৰে বনাম তাকে দেখাও বুলি ভাবিলো মই আজি বনাম আন্ডা কাৰী মানে এগ কাৰী বনাম কণীৰ দম আৰু হেয়াই মইনো কিদৰে বনাম আপোনালোকক দেখাও একেবাৰে মই সিম্পলকে বনাম সাধাৰণভাৱে তাকে আপোনালোকক দেখাও বুলি ভাবিলো ভিডিঅ'টো তেতিয়ালে আপোনালোকে চাই যাব আৰু এতিয়া আমি বনাওঁগৈ আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰিলে কাষত থকা বেলটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তেতিয়ালে বলক এতিয়া আমি বনাওঁগৈ আৰু এতিয়া বনাবৰ কাৰণে মই আমি যেহেতু আমি 4জন হয় সেইকাৰণে 4টা কণী লৈছোঁ আৰু এয়া কণীকেইটা মই এনেকৈ মাজতে বইল কৰি ল'লোঁ বইল কৰি লোৱাৰ মাজতে এয়া মই অকণ ফালি দিছোঁ কাটিছোঁ আৰু এতিয়া ইয়াতে মই নিমখ আৰু হালধি লগাই ল'ম আৰু ইয়াই মই এটা পিঁয়াজ লৈছোঁ ডাঙৰ সাইজৰ এটা মিডিয়াম সাইজৰ বিলাহী আৰু এটা জলকীয়া অকণমান আদা আৰু কেইফুটামান নহৰু লৈছোঁ এয়া এটা সকলোবোৰ মই মিক্সিত একেলগে গুড়ি কৰি ল'ম তাৰপাছত এতিয়া প্ৰথমে মই কণীকেইটা ফ্ৰাই কৰি ল'ম আৰু এয়া এতিয়া কেৰাহী গৰম কৰিলোঁ কেৰাহী গৰম হ'ল আৰু এতিয়া মই ইয়াতে এয়া মিঠাতেল দি দিছোঁ আৰু মিঠাতেল গৰম হ'ল দিম এতিয়া আৰু এয়া নিমখ হালধি লগাই ল'লোঁ কণীকেইটা আৰু এতিয়া কণীকেইটা কেৰাহী তেল গৰম হ'ল আৰু এতিয়া মই ইয়াতে কণীকেইটা দি দিছোঁ অলপ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'ম আৰু এই কণীকেইটা ফ্ৰাই হোৱাতে মই আদা নহৰু পিঁয়াজ আৰু বিলাহী মিক্সিত গুড়ি কৰি ল'ম এতিয়া আৰু এয়া এতিয়া মোৰ কণী ফ্ৰাই কৰা হৈ গৈছে এইকেইটা নমাই ল'ম এতিয়া আৰু ইয়াৰ তেলতে এতিয়া মই পিচি মানে মিক্সিত গুড়ি কৰি লোৱা বিলাহী পিঁয়াজৰ পেষ্ট এতিয়া এয়া মই তেলতে দালচেনি অকণমান 4টা লং 4টা জালুক লৈছোঁ ইয়াতে এতিয়া মই দি দিছোঁ আৰু এইকেইটা সেয়া ফুটিছে এতিয়া মই ইয়াতে দি দিম অকণমান জিৰা গোটা জিৰা 1 চামুচ ইয়াত দি দিছোঁ তাৰপাছত আৰু ইয়াতে মই এতিয়া দি দিম ধনিয়া পাউডাৰ অকণমান জিৰা পাউডাৰ অকণমান আৰু অকণমান লাল মিৰ্চ পাউডাৰ দিওঁ নহ'লে এটি পুৰিলে নোৱাৰিব খাবলৈ এয়া ভালদৰে লৰাই দিছোঁ আৰু ইয়াতে এতিয়া মই পেষ্ট কৰি থোৱা আদা নহৰু আৰু বিলাহী পিঁয়াজৰ পেষ্টটো দি দিম ইয়াতে এয়া পেষ্টটো দি দিলোঁ আৰু ইয়াতে এতিয়া মই হালধি আৰু নিমখ দি দিম সোৱাদ অনুসাৰে নিমখ দিছোঁ এয়া আৰু হালধি দি দিম আৰু ধুনীয়াকৈ এতিয়া হালধি নিমখ দি মিক্স কৰি ভালদৰে এয়া কেঁচা ভাৱটো যোৱালৈকে সিজিবলৈ দিম এতিয়া নিমখ আৰু অকণমান দিব লাগিব আৰু এয়া সিজি গৈছে ভালদৰে এয়া কেঁচা ভাৱটো গ'ল আৰু ইয়াতে এতিয়া মই আলু এটা বইল কৰি লৈছিলোঁ যিহেতু গ্ৰেভিটো অকণমান ডাঠ হ'লে খাবলৈ ভাল হয় এতিয়া এয়া আলুটো বইল কৰি লোৱা আলুটো মই পিটিকি ল'লোঁ এতিয়া দি দিম দি লৈ ভালদৰে এতিয়া লৰাই দিছোঁ আৰু মই 1 মিনিটৰ কাৰণে এতিয়া মই ঢাকি দিম ঢাকি লৈ ইয়াতে গৰম পানী দি দিম আৰু এয়া 1 মিনিট হৈ গ'ল এতিয়া মই ইয়াতে গৰম পানী কৰি দিছোঁ সেই গৰম পানী দি দিম লৰাই আৰু ইয়াতে এতিয়া মই ফ্ৰাই কৰি থোৱা কণীকেইটা দি দিম তাৰপাছত ভালদৰে উতল এটা আহিবলৈ দিম এয়া কণীকেইটা দি দিছোঁ আৰু এতিয়া ভালদৰে এয়া উতল এটা আহিবলৈ দিম আৰু এতিয়া এয়া ভালদৰে উতল আহিলে আৰু ইয়াতে এতিয়া মই দি দিম অকণমান এয়া কিচেন কিং মছলা অকণমান দি দিম আৰু তাৰপাছত আমাৰ আজি কণীৰ দম আন্ডা কাৰী হৈ যাব ইয়াতে অকণমান মছলা দি দিছোঁ বেছি নিদিওঁ বাৰু অলপে দিম আৰু ভালদৰে এতিয়া এয়া মিক্স কৰি দিম আৰু অকণমান দেৰি থ'ম আৰু এয়া ৰেডি হৈ যাব আজি মোৰ এয়া কণীৰ দম ৰেডি হৈ গ'ল এতিয়া বনাই হৈ গ'ল সিহঁতক খাবলৈ দিছোঁ এয়া চুকুৱে খালে মোকো খাবলৈ কেনেকুৱা চুকু ভাল মজা আছে এতিয়া সিহঁতক খুৱাই লওঁ 10টা বাজিলেই খাই লওক আৰু মোৰতো দেৰি হ'ব খোৱাব আহি পাওঁতে 11টা বাজি যাব 11:30 কেতিয়াবাতো 12টাও বাজি যায় আমাৰ ৰাতি আজিকালি ভাত খাওঁতে ইয়ালৈ অহাৰ পৰা মানে একেবাৰে খোৱা বোৱা টাইম টেবুল একদম খেলি মেলি হৈ গৈছে সিহঁতক এতিয়া খুৱাই লওঁ আৰু আমাৰ এওঁতো নিজে এতিয়া নাখায় ভাত হ'লে নিজে খাবলৈ বহুত টান পায় ৰুটি হ'লে নিজে খায় বাৰু কিন্তু ভাতটো খাই বেয়াই পায়
ৰুটি হ'লে নিজৰে ভাত হ'লে ভাত একদম খুৱাই দিলে দুগৰামান খাব নহ'লে নাখায় আৰু সেয়া আজি ভিডিঅ'টো তেতিয়ালৈ ইমানটা সামৰণি মাৰি দিওঁ আকৌ এটা আমি নতুন ভিডিঅ'ত লগ পাম বাই বাই গুড নাইট